ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই যিহেতু আছোঁ ঘৰত আৰু এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ, মানে গাঁৱৰ পূজা। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই যাম। মই যিহেতু কালি আহিলোঁ, আপোনালোকে এইবিলাক দেখুওৱা নহ'লে আৰু আজি ভাবিছোঁ আপোনালোকক দেখুৱাম। কিন্তু এতিয়া বৰ্তমান যথেষ্ট বৰষুণ হৈ আছে আৰু একেবাৰে বতৰ বেয়া। আৰু এয়া আমি চব বহি আছোঁ, এয়া ফুচকা খাই খাই বহি আছোঁ। আৰু এইফালে চব, এইফালে এয়া দেখিছেনে, ডাঙৰ যথেষ্ট ডাঙৰ বৰষুণ হৈ আছে। এইফালে চব একদম পূজা পণ্ড, বতৰ বেয়া, বৰ্তমান পূজা পণ্ড বুলিয়ে ক'ব পাৰি। এয়া দেখিছে নহয়, এতিয়া দিছে ভালেই হৈছে, পিছবেলালৈ আৰু আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। মানে বৰষুণটো অকণ কমক, মই অকণমান মেলা দেখুৱাম আপোনালোকক গৈ পেলাই। এতিয়া একদম বহুত ডাঙৰ বৰষুণ দি আছে। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া দেখিছেনে, আমাৰ দোকানৰ এই মালিকনী ছাতি লৈ ৰৈ আছে। আৰু এয়া আছে ফুচকা দোকানৰ মালিকনী। আমাৰ সকলোৰে পৰিচিত বাইদেউ। এয়া বৰষুণ যাক এৰাৰ একদম পিছৰে দৃশ্য। এয়া মানুহবিলাকে দোকান পোহাৰ খুলি বহিছেহে, মানুহৰ সংখ্যা একেবাৰে সীমিত। এতিয়া মানুহ ওলাবহে আৰু, যিহেতু খুব ডাঙৰ বৰষুণ দিলে আৰু বৰষুণৰ কাৰণে মানুহবোৰ চব মানে ঘৰা ঘূৰি যাবলগীয়া নিচিনাই অৱস্থা হ'ল। আৰু এইটোৱে হৈছে আমাৰ ভতিজাটো, ই হাঁহি কৈছে আৰু একদম বেলুন লৈ ক'ব নোৱাৰা হৈ আছে। আমাৰ খুৰী, হাই ক। চবকে মই এবাৰ দেখাই দিছোঁ দোকানবিলাক। ফুলৰ দোকান একবাৰ দেখাই দিছোঁ। ওলাব কি হ'ব, এতিয়া মানে মই অলপ বেক কেমেৰা দি পেলাই মেলাখন দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে দেখিছেনে, পূৰা বোকা ৰাস্তা। পূৰা বেলুন ফুলাই আছে। আৰু এইবিলাক হৈছে মিঠাই দোকান। পূজা বুলিতো এইবোৰ জেলেপি, ভুজিয়া। আমাৰ আৰবাজ খাই কৈ দিয়া, কোনো নাই আচ্ছা বোল খাই কোৱা আকৌ। অঁ এই আমি বেলেগ এফালে পূজা চাবলৈ আহিছোঁ। একদম পূজা পুৰা ভিৰ হৈ আছে। অলপ পূজা চাবলৈ আহিছোঁ আমি। আৰু এয়া চব পূজা পুৰা ভিৰ আৰু পুৰা বেছি হুলস্থুল। একো নহ'লে তথাপি অলপ দেখুৱাই দিছোঁ। আপোনালোকক পূজা
পূজা মণ্ডপবিলাক দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু মই তালৈ নাযাওঁ বাৰু, কাৰোবাৰ হ'লেও অকণমান হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক। পূজা মণ্ডপ ধুনীয়া, আৰু তাত এটা চেল্ফি পইণ্ট আছে, যদি যাব পাৰোঁ নিশ্চয় দেখুৱাম বাৰু আপোনালোকক। আৰু এইটো হৈছে এটা পূজাৰ মণ্ডপ, আৰু আপোনালোকক এনেই অকণমান মই এই ক্লিপটো বেলেগৰ পৰাহে লৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ ভিতৰতে আছে প্ৰতিমা, আৰু এয়া চাওক, এইটো হৈছে চেল্ফি পইণ্ট। একেবাৰে ল'ৰা ছোৱালীবিলাকে চেল্ফি লৈ ক'ব নোৱাৰা হৈ আছে ফটো মাৰি। বৰ বেছি কৈ নাথাকোঁ, আপোনালোকক এনেই মোটামুটি যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। খালি চাই যাওক আৰু পূজা বুলি কিমান কি দেখুৱাব পাৰোঁ। আৰু এয়া হৈছে বিজয়া দশমীৰ দশমীৰ দিন, মুঠতে এইটো আজি হয়। আৰু এয়া হৈছে মৰিয়নি দৃশ্য, আমি আহি পালোহি মৰিয়নি। আৰু আপোনালোকক অকণমান এয়া দেখুৱাবলৈ চেষ্টা কৰিলোঁ, বিসৰ্জন দিয়া দেৱী। বহুত বেছি কৈ নাথাকোঁ, এনেই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে এটা কথা, এই ক্লিপখিনি মই বেলেগ এজনৰ পৰাহে লৈছোঁ। এয়া বিজয়া দশমীৰ সময়ত মৰিয়নিত যথেষ্ট ভিৰ হৈছে। আৰু আপোনালোকক মই যিহেতু ভইচ অভাৰ কৰিবলগীয়া হৈছে, কাৰণ কেলৈ যথেষ্ট ফুল ভলিউমত বিভিন্ন ধৰণৰ হিন্দী গীত বাজি আছে, আৰু য'ত নেকি মই এইটো লগাব নোৱাৰিম কপিৰাইটৰ কাৰণে, সেইকাৰণে আপোনালোকক মই ভইচ অভাৰ কৰিবলগীয়া হৈছে। আৰু এয়া মূৰ্তি লৈ গৈ আছে, এইবোৰ ডিজে বজাই মানুহে পূৰা ব্যস্ত নাচাত। এয়া চাওক, একেবাৰে একদম জনসমুদ্ৰ, চাৰিওফালে কেৱল মানুহ আৰু মানুহ, একো নেদেখি। আৰু আপোনালোকক যিমানখিনি পাৰিছোঁ অকণমান হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেৱী বিসৰ্জনৰ মাজতে এইকেইটা নাচ চাওকচোন, কি নাচ দিছে, সিহঁতে নিজেই ক'ব নোৱাৰে, মুঠতে নাচিব লাগে আৰু। এয়া হৈছে দেৱী বিসৰ্জন দিবলৈ নিয়া এটা দৃশ্য, অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোক সকলোকে গাঁও আৰু টাউনৰ দুখন বিভিন্ন ঠাইত পূজা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগ আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।